24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই শুনিলি নহয় ইয়াৰ পৰা যাবগৈ লাগিব বেট লৈ গৰু পিটন খাবি তই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহলে কিন্তু পিটন খাবলৈ সাজু এটা মিয়া চব মিয়া কথা ক'ব লাগিছো তোক মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টা সময় দিছো এই ডেম খালী কৰি ইয়াৰ পৰা বুজালে যাব লাগিব অৱস্থা বেয়া কৰি দিম কিন্তু নহলে উজনি অসমত নিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব তোৰ যেতিয়া বাপে আহিব বাপেৰক কবি অতি শীঘ্ৰে এই ডেম খালী কৰি ইয়াৰ পৰা যাব লাগিব উজনি অসমত থাকিব নোৱাৰ তহঁতি স্পষ্ট কথা ইয়াত তহঁতি মিয়া ইয়াত আহি উদ্ভণ্ডালি কৰিবলৈ নিদিওঁ আমি শুনিছ নে কি কৈছো কাম খুলি শুনি আপোনাৰ মোৰ ক শুনিছ নাই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা হোজালে যাব লাগিব ইয়াত নহব যদি হোজাই পৰা ইয়াত কৰিবহি নোৱাৰ নহব কোনো মিয়াই উজনি অসমত ইয়াত দপদপনি নচলিব উজনি অসমত একো কৰিব নোৱাৰ তহঁতি তহঁতৰ ঘৰ হোজাই হোজালে গুচি যা শুনিলে কি কলো কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত থাকিবি নিদিওঁ নহব বস্তু খালী কৰ ইয়াত হোজাই যা ইয়াত নহব ৱাৰ্ণিং দিলো লাষ্ট ৱাৰ্ণিং দিছো আকৌ পিছত কিন্তু বেয়া নাপাবি আকৌ অৱস্থা বেয়া কৰি দিম সঁচা কথা কৈছো হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ নহলে কিন্তু পিটন খাবলৈ সাজু এটা তোক আগতেও কৈ গৈছো আমাৰ ল'ৰাটোক আগত কৈছিলে ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন তোক কৈছিলে নাই শুনি ল তোক কৈছিলে তই কি কৈছিলি